मानास माहारियारि हाग्रामायाव सिखार खालामबोनाय साथाम फलान हमनो मोनदों। चिरांनि पानबारियाव हमनो मोनदों साथाम फलान। मोनसे आन्दो सुलुंनि बिथाजों पानबारि रेन्जनि रेन्जार रजि बर्मना फोरमायनाय बादिब्ला 2 नं खोदोमगुरि गामिनि थागिबि अशोक ब्रह्म, धनसिं गयारी आरो लारुगाव गामिनि बेरग' मोसाहारि मुंनि फलानखौ हमनो मोननायनि अनगायैबो गुबुन साथाम फलान खारखोमाना दं। पानबारि रेन्जनि रेन्जार रजि बर्मननि दैदेननायाव मोनसे हानजाया सिग्रोमनायनि गेजेरजों हमनो मोनदों साथाम फलानखौ। साथाम फलानजों लोगोसे जिब जुनारनि अंगफोर, हाथियार बानायग्रा आइजें, आखाइजों बानायनाय हाथियारनि अनगायैबो शिकार खालामनायाव बाहायग्रा आइजेंफोर बोखांनो हायो। Actually, based on এটা reliable source, আমি এটা source through the information পাইছিলোঁ কি এনেকৈ শিকাৰ কৰি মাংস বিক্ৰী হৈ আছে বুলি। চ' আমি কিবা কৰি পালোঁ এজন মানুহৰ ইনফৰ্মেশ্যন পোৱাৰ পিছত আমি লোকেশ্যনত গ'লোঁ। তো আমি পুলিচৰ লগত মিলি কেনে জইণ্ট অপাৰেশ্যনটো কৰিছোঁ। কৰি কেনে আমি 3জন মানুহ ধৰা পৰিলে আজি, অশোক ব্ৰহ্ম, ধনসিং গয়াৰী, বেৰগ মোচাহাৰী। চ' এই 3টা মানুহ ধৰা পৰাৰ পাছত আমি সুধিলোঁ, সোধপোছ কৰাৰ পিছত আমি গম পালোঁ কি সিহঁতে হেণ্ডমেড গান লুকাই থৈ দিছে। চ' আকৌ আমি চিনত লৈ গৈ উইথ পুলিচ আমি 2টা হেণ্ডমেড গান পালোঁ। পোৱাৰ পিছত আকৌ আমি সোধপোছ কৰোঁতে সিহঁতে ক'লে কি সিহঁতৰ লগত আৰু 3জন মানুহ জড়িত আছে, যোনে সিহঁতৰ লগত গৈ পহু চিকাৰ কৰে। চ' সেই 3জন মানুহ হ'ল ধনসিং ব্ৰহ্ম, মংগল সিং গয়াৰী আৰু মিথুন মোচাহাৰী। চ' সিহঁতৰ ঘৰত যেতিয়া আমি গ'লোঁ আমি বিভিন্ন ধৰণৰ বস্তু পালোঁ। এতিয়া মাংস শুকাই থোৱা, একদম ৰিচেণ্টলি শুকাই থৈ পুতি থৈছিলে, সেইটো পালোঁ আমি। আৰু হেণ্ডমেড গানৰ এই বনোৱা মেচিনটো পালোঁ, আৰু এৰ' টাইপৰ যি কিবা কৰে সেইটো পালোঁ। আৰু আমি চাব পাৰে যে গাহৰি দাঁত পালোঁ, হাতীৰ এইটো কিবা পালোঁ, চুৰটো যোনটো থাকে সেইটো পালোঁ। চ' এই বস্তুবোৰ পোৱাৰ পিছত এটা কেতিয়া নেক্সট ষ্টেপ কাৰণে প্ৰচিড কৰা হ'ব। এতিয়া আমি সোধাতে 3টা মানুহৰ কথা পালোঁ, তো এতিয়া 3টা মানুহ আমি বিচাৰিম এই আৰু ট্ৰাই কৰিম কি এনেকৈ যদি কিবা আছে থ্ৰু সোধপোছ আমি এইটো ফাৰ্ডাৰ গম পাম। হাতী দাঁতৰ এতিয়ালৈকে কোৱা নাই, কিন্তু মাংস এতিয়া হৰিণা মাংসটো গম পাইছোঁ আমি। হৰিণা মাংসটো এতিয়া ইয়াতে মানে সিহঁতে কি কৰে, এটা মানুহে মাৰে, এটা মানুহ কয় কি আপুনি এইটো বিকি দিয়ক, সেই মানুহটোৱে সেইটো গৈ কেনে বিকে। আমি এতিয়া 3টাকে পাইছোঁ, ভাল কথা এইটো যোন মানুহে মাৰিছে, যোন মানুহে বিকিছে পাইছোঁ চবকে। চ' সেইকাৰণে ৰেকেট যদি চাই আপুনি তো গোটেই সেই ৰেকেটটো ধৰা হৈছে। মানে যোন মানুহ পলাইছে সিহঁতে চিকাৰীৰ লগৰ হয়, মানিছে সিহঁতে। এই গ্যাংটোৰ লগত পূৰ্বতো এনেধৰণৰ ঘটনা হৈছে, চিকাৰী পিছত যে হাতীৰ দাঁতসমূহ উদ্ধাৰ হয়, কিন্তু সম্পৰ্কটো আমি এনেকৈ ডাইৰেক্ট ক'ব নোৱাৰোঁ, কিন্তু সিহঁতে কোৱা মতেদি যিমান হৈছে কথাটো ওলাইছেও, যিমানখিনি কৈছে সেইখিনি বস্তু আমি পাইছোঁ। চ' সেই সম্পৰ্কটো আমি চিধা এষ্টাব্লিছ কৰিব নোৱাৰোঁ কি এনেকৈ আছে বুলি, বাট আমি ট্ৰাই কৰি আছোঁ আৰু এনেকৈ পাওঁ, এনেকৈ বিচাৰোঁ যদি আছে। আৰু আমি আশা কৰোঁ কি পাব্লিকো আমাক ছাপোৰ্ট কৰক, হেল্প কৰক, কি এনেকৈ কিবা হৈ আছে যাতে এইটো নহওক, এইটো নোহোৱাটো আমি বিচাৰোঁ। ঠিক আছে।